নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলেম অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি 29 কাতি দেওবাৰ ইংৰাজী 16 নৱেম্বৰ 2025 পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফল মেঘ ৰাশি মেঘ ৰাশিৰ বন্ধু বিয়োগ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কোনোবা বন্ধুৰ বিয়োগৰ বাৰ্তা আহিব পাৰে গতিকে আজিৰ দিনটো আপোনালোকে মনটো দৃঢ় কৰিহে চলিব বৃষ ৰাশিৰ আত্মীয় বিবাদ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ মাজতে বিবাদৰ সৃষ্টি হ'ব পাৰে গতিকে আজিৰ দিনটোত আপোনালোকে নিজৰ আত্মীয়সকলৰ লগত কথা পাতোতে সাৱধানেৰে পাতিব মিথুন ৰাশিৰ নানা অসুখ মিথুন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত শাৰীৰিকভাৱে অসুস্থতা অনুভৱ কৰিব পাৰে কৰ্কট ৰাশিৰ সন্তানৰ পীড়া কৰ্কট ৰাশিৰ জাতক জাতিকাৰ সন্তানৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ নহয় আজিৰ দিনটোত আপোনালোকৰ সন্তানসকলে শাৰীৰিক কষ্টত ভুগিব পাৰে সিংহ ৰাশিৰ ৰোগ উপশম সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি বহুদিনৰ পৰা বিভিন্ন ৰোগত ভুগি আছিলে তেতিয়াহ'লে আজিৰ দিনটোত কিছু পৰিমাণে হ'লেও উপশম লাভ কৰিবলৈ সক্ষম হ'ব এইবাৰ আমি আহিছো কন্যা ৰাশিলৈ কন্যা ৰাশিৰ পদোন্নতি লাভ কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পদৰ উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব তুলা ৰাশিৰ আয় যোগত শুভ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আয়ৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে বৃশ্চিক ৰাশিৰ আকাংক্ষিত লাভ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ব্যৱসায়ৰ ক্ষেত্ৰত আশা কৰা ধৰণেৰে লাভ পাবলৈ সক্ষম হ'ব এইবাৰ আহিছো ধনু ৰাশিৰ সমস্যা বৃদ্ধি ধনু ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আজিৰ দিনটোত বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব মকৰ ৰাশিৰ আত্মীয়ৰ বিৰোধ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ লগত মতবিৰোধ ঘটিব পাৰে কুম্ভ ৰাশিৰ ভ্ৰমণ যোগ প্ৰবল কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুবিধা আহিব পাৰে এইবাৰ আমি আহিছো অন্তিমটি ৰাশি মীন ৰাশিলৈ মীন ৰাশিৰ শৌৰ্য প্ৰবৃত্তিৰ ভয় মীন ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰত আজিৰ দিনটোত চুৰি কাৰ্য ঘটিব পাৰে গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল এষ্ট্ৰলেম অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছো আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক তাৰেই কামনা কৰিছো ধন্যবাদ